हेलो फ्रेंड आपनालोके चाওক এইটো আমাৰ খুৰাহাৰ ঘৰত মই মাংস বনাই আছো। আজি মাংসৰ আঞ্জা মোক বনাব দিছে। হাঁহৰ মাংস বনাই আছো, উতলি আছে বৰ্তমান। এইটো হৈছে পকাৰ চৌকা। এইটো আমাৰ খুৰাহাৰ ঘৰ। ইয়াতে আজি আমাৰ নিমন্ত্ৰণ দিছে, হাঁহৰ মাংসখিনি মোকে বনাবলৈ দিছে। ইয়াত চাওক হাঁহৰ মাংস উতলি আছে। হাঁহৰ মাংস দিছোঁ মছলা, হালধি, নিমখ, জলকীয়া, ৰং গুড়া আৰু ৰং উঠাৰ কাৰণে ৰং দিছোঁ অলপমান। বৰ্তমান ভাজি আছোঁ, এতিয়ালৈকে হোৱাই নাই। আলু দিব আছে আৰু বাকী ভাজি আছোঁ। ভাজি মানে আলুখিনি দিম আৰু। আপোনালোকে হাঁহৰ মাংস খাই ভাল পায় নে নাপায় কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। হাঁহ মাংস খাবলৈ হ'লে আমাৰ ইয়ালৈকে আহিব। ইয়াতে বহুত হাঁহে চলে, বাকী একো নচলে, হাঁহে চলে। এটা হাঁহৰ দাম 1000, 500, 700 হৈয়ে লাগিব। বাই বাই।